নমস্কাৰ আপোনালোকে চাইছে টেকন'ফোকৰ ইউটিউব চেনেল। আপোনালোকে বহুতো হয়তো শুনি আছে যে মোৰ মোবাইলৰ ডিসপ্লে ৰিফ্ৰেছ ৰেট 90 হাৰ্টজ হয়, মোৰ 120 হাৰ্টজ হয়। তো এই ৰিফ্ৰেছ ৰেটটো হয় কি সেইটোকে আজি আমি ভিডিঅ' ডিসকাস কৰিম। তো ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাব। আপোনালোকে হয়তো দেখিছে আপোনালোকৰ মোবাইলত যেতিয়া ভিডিঅ' কৰে তাত ভিডিঅ' লিখা থাকে 30 fps 60 fps। তো এইটো হয় কি ফ্ৰেমছ পাৰ সেকেন্ড, এক সেকেন্ডত কেটা ফটো মাৰি পেলাই আপোনাৰ ভিডিঅ'টো বনিব। একচুয়ালি ভিডিঅ'টোত আপোনাৰ বহুত কিটা ফটো কম্বাইন কৰি পেলাই একেলগে মুভমেন্ট কৰা হয়, তেতিয়াহে ভিডিঅ' হয় একচুয়ালি। আৰু ৰিফ্ৰেছ ৰেটটো আপোনাৰ তেনেকুৱাই, আপোনাৰ ডিসপ্লেখনে এক সেকেন্ডত কেইবাৰ ৰিফ্ৰেছ হ'ব পাৰিব, কেটা ফ্ৰেম এক সেকেন্ডত ৰিফ্ৰেছ কৰিব পাৰিব, সেইটোকে আপোনাৰ ৰিফ্ৰেছ ৰেট বুলি কয়। এতিয়া যিখিনি নৰ্মেল ফোন আপুনি ইউজ কৰি আছে সিহঁতৰ আপোনাৰ বেছ আপোনাৰ স্ক্ৰীন ৰিফ্ৰেছ ৰেট থাকে 60 হাৰ্টজ। কিন্তু লাষ্ট ইয়াৰ আপোনাৰ ট্ৰেন্ডত আহিলে OnePlus যেটো 7 Pro আহিছিলে সেইটো 90 হাৰ্টজ ৰিফ্ৰেছ ৰেট লৈ আহিছিলে। তো হেইটোৱে ট্ৰেন্ডত লৈ আহিলে আৰু তাৰ পিছত এতিয়া ম্যাক্সিমাম ফোন আপোনাৰ 90 হাৰ্টজতে আহিছে। আৰু এতিয়া যেটো OnePlus 8 Pro নতুন লঞ্চ হৈছে এইটো আপোনাৰ 120 হাৰ্টজত ডিসপ্লে ৰিফ্ৰেছ ৰেট আহিছে। আৰু আপকামিং যেটো iPhone 12 হ'ব হেতু আপোনাৰ 120 হাৰ্টজতে আহিব বুলি আমি গম পাইছো। আজি আমি অকল মোবাইলৰ ৰিফ্ৰেছ ৰেটৰ কথা পাতিছো। ল্যাপটপৰ আপোনাৰ এতিয়া যিকিটা Asusৰ কিছুমান ল্যাপটপ আছে 144 হাৰ্টজলৈকে আপোনাৰ ডিসপ্লে আছে। আৰু কিছুমান এতিয়া নতুন ল্যাপটপ আহি আছে Asusৰে হয় যেটো আপোনাৰ 300 হাৰ্টজলৈকে ডিসপ্লে আহিছে। তো আপোনাৰ হাৰ্টজটো কি হয়, হাৰ্টজ আপোনাৰ যিমানে মোবাইলৰ হাৰ্টজটো বাঢ়িব সিমানে আপোনাৰ ভিউইং এক্সপেৰিয়েন্সটো স্মুথ হ'ব। আপুনি 60 হাৰ্টজৰ যদি এখন ডিসপ্লে আপুনি এখন সোৱাইপ কৰি চাই আৰু আপুনি যদি এখন 90 হাৰ্টজৰ ডিসপ্লে এখন সোৱাইপ কৰি চাই তেতিয়া আপুনি নিজে অলপ হলেও ধৰিব পাৰিব যে তাত ডিফাৰেন্স আছে। আৰু যিবিলাক আগৰ অলপ পুৰণা ফোন আপুনি যদি 90 হাৰ্টজৰ ফোন এটা ইউজ কৰি আছে তেতিয়া তুমি পুৰণা ফোনটা ইউজ কৰিতে আপুনি সোৱাইপ কৰিলে গম পাব যে এইটো ফ্ৰেম স্কেল দেখা যেন লাগিব যে বহুত স্লোলি আপোনাৰ গৈছে, কিবা এটা লেগ হোৱা নিচিনা হৈছে। হেইটোৱে আপোনাৰ ৰিফ্ৰেছ ৰেটৰ কাম। আপুনি যিমানে ৰিফ্ৰেছ ৰেট বাঢ়ি যায় সিমানে আপোনাৰ ফ্লুইড হয়, ইমানে স্মুথ হয় ডিসপ্লে। এতিয়া আমি জানি লওঁ যে হাই ৰিফ্ৰেছ ৰেট থাকিলে আমাৰ কি কি লাভ হয়। আপোনাৰ প্ৰথম কথা আপোনাৰ যেটো ভিউইং এক্সপেৰিয়েন্স হেতু ভাল হয়। আপুনি যদি কিবা সোৱাইপ কৰে ফোনত তেতিয়া আপোনাৰ যেটো মুভমেন্টটো হ'ব বহুত আপোনাৰ ফ্লুইড মুভমেন্ট হ'ব, আপোনাৰ চকুত ভাল লাগিব দেখিবলৈ আপোনাৰ হেতু তেনেকুৱা ভিউ হ'ব। আৰু বাকিটো নৰ্মেল আপোনাৰ ক'বলৈ গ'লে এতিয়া যিখিনি গেম চলি আছে তেনেকে আপোনাৰ PUBG চলি আছে সবতকে ট্ৰেন্ডিংত। PUBG আপোনাৰ ম্যাক্সিমাম এতিয়াও 60 হাৰ্টজ লৈকে আপোনাৰ সাপোৰ্ট কৰে। যদি আপুনি 90 হাৰ্টজৰ ফোন লয় তেতিয়া আপুনি 90 হাৰ্টজ ৰিফ্ৰেছ ৰেটত আপোনাৰ ডিসপ্লে নাহে। আৰু যেটো পপুলাৰ ষ্ট্ৰীমিং সাৰ্ভিস Netflix আছে, Netflixও এতিয়া ম্যাক্সিমাম আপোনাৰ 60 হাৰ্টজলৈকে সাপোৰ্ট কৰে। তো ইন ফিউচাৰ আপডেট আহিলে তেতিয়া আপোনাৰ 90 হাৰ্টজ ৰিফ্ৰেছ সাপোৰ্ট কৰিব পাৰে। আৰু কিন্তু বাকি ল্যাপটপত যদি ক'ব গ'লে ল্যাপটপত এতিয়া 120 হাৰ্টজৰ ওপৰত চলা গেমও আছে। তাতে আপোনাৰ ভিউইং এক্সপেৰিয়েন্সটো বহুত ভাল হয়, কাৰণ আপুনি যেতিয়া গেম এটা খেলি আছে আপোনাৰ এক সেকেন্ডত যদি 60টা ফ্ৰেম আহে তাৰ বদলি যদি এক সেকেন্ডত 120টা ফ্ৰেম আহে আপুনি ভাবি চাব পাৰে কিমান স্মুথ হ'ব আপোনাৰ ভিউইং এক্সপেৰিয়েন্সটো। তো ৰিফ্ৰেছ ৰেট এটোই আছিলে ডিসপ্লেত আপোনাৰ এক সেকেন্ডত কিমানটা ইমেজ বা কিমানটা ফ্ৰেমছ এক সেকেন্ডত ৰিফ্ৰেছ হয় হেতুই হ'ল আপোনাৰ ৰিফ্ৰেছ ৰেট। আৰু তাক হাৰ্টজ বুলি কোৱা হয়। যদি এক সেকেন্ডত 60টা ফ্ৰেম আপোনাৰ ৰিফ্ৰেছ হয় তেতিয়া হেতু 60 হাৰ্টজ ডিসপ্লে বুলি কোৱা হয়। আৰু যদি এক সেকেন্ডত আপোনাৰ 120 খন ফ্ৰেম ৰিফ্ৰেছ হয় তেতিয়া হেতু 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট বুলি কোৱা হয়। আৰু এটোই আছিল আজি আমাৰ ভিডিঅ'। আশা ৰাখিছো আপোনালোকক মই বুজাব পাৰিলো। যদি ভাল লাগিলে সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, আৰু যদি বেয়া নাপায় শ্বেয়াৰো কৰি দিব। ঠিক আছে, লগ পাম আকৌ। মই এনেকুৱা ভিডিঅ' বনাই থাকিম। আশা ৰাখিছো আপোনালোকে আকৌ আহিব।